ৰান্ধি ল'বলৈ আপোনালোকক আপোনাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই আমাৰ পঞ্চমী বৰমাহঁতৰ ঘৰত আহিছোঁ, আমাৰ বৰমাহঁতৰ ঘৰত। আৰু আমি আজি আমাৰ বৰমাৰ ঘৰটো শ্বেয়াৰ কৰিম। ব'লক আমি এখন গেটৰ পৰা আমি মাৰি ল'লোঁ। সৰু সুৰাকৈ এখন ফুলৰ বাগান দেখিছেনে বাৰু? এইকেইটা ফুল কিমান ধুনীয়া লাগিছে চাওক। আমি আমাৰ মহিলা বৰমাৰ ওপৰত চাওক কিমান ধুনীয়া ধুনীয়া। আৰু এয়া হৈছে আৰু এয়া জলকীয়া। পৰিৱেশটো চাওক কিমান ধুনীয়া হয়। খানা খাইছিলোঁ সকলোৱে মিলি আৰু এয়া মাঘৰ বিহু নিজৰ কাৰণে ভগৱান এটা আনিছে। কচোন দিব চাওকচোন, এয়া গেটৰ সন্মুখৰ আমি একদম ওপৰত আছোঁ। আৰু এইখন গেটখন আমি লিভিং ৰুম পাইছোঁ। আৰু ইয়াত এখন চোফা আছে আৰু এইখন চাওক ইমান ধুনীয়া ফুলটো। আৰু এইটো চাওক ইমান ধুনীয়া হাতী আছে। আৰু ইয়াত টাইলছ থৈ দিছে। আৰু এইখন হ'ল টিভিখন। আৰু ইয়াত দেখিছেনে ঘৰটো ইমান ধুনীয়া পৰিৱেশটো। মই বৰ ভাল পাওঁ এই ৰুমটো। আমি আহি আছোঁ। আমি পাকঘৰ সোমাইছোঁ। আৰু এয়া মোৰ বৰমা কিবা এটা কৈ দিয়া। আমি এতিয়া ডাইনিং ৰুমলৈ আহিছোঁ। এইটো মোৰ ডাইনিং ৰুমটো। এহাৰ পিছফালে পৰিৱেশটো ইমান ধুনীয়া চাওক। আৰু আমাৰ এয়া হ'ল বৰদা কিবা এটা কৈ দিয়া। চাটনি হয় আৰু এইটো হ'ল মাংস আলু আৰু এইটো হ'ল কলডিল মাছ আৰু দালি। ইমান ধুনীয়াকৈ বনাইছে চাওকচোন। Itu pun dua hari ini. আৰু এইটো হ'ল
খেজুৰৰ গুল্লা আৰু এখন পাপৰ খাওঁ এতিয়া আমি খাওঁ Smile please, Pooja. Smile please. Yeah, उठाओ. आप मेरे मुख में हवा क्या? आए पूरे उठा दिए हैं. सामने से आपको बारे में बिना उठा रहे हैं अभी सिविल ड्रेस ना ऊपर सिविल ड्रेस ना